আমি আজি হস্পিটেললৈ গৈ আছোঁ। টুকটুকে মোৰ কোলাত বহি বাহিৰলৈ চাই চাই কেৱল কুৱেশ্যন কৰি আছে, এইটো কি, সেইটো কি। তাৰ আজিকালি কুৱেশ্যনৰ এনচাৰ দিওঁতে দিওঁতে মোৰ মুখৰ বিষ উঠি যোৱা হৈছে। ইমান যে কুৱেশ্যন কৰে নহয়। তাৰপিছত আমি পালোঁ চেম্বাৰ। তাৰপিছত বৌক হস্পিটেললৈ নি চেলাইন দিলে। তাৰপিছত বৌক OTT ৰুমলৈ নিলে। মা দেউতা সকলোৱে আমি ৰখি আছোঁ। এইফালে আকৌ টুকটুকৰ দৌৰা-দৌৰি লাগিছে। তাক খালি খেলিব দিব লাগে। তাৰ সকলোতে কেৱল দৌৰা-দৌৰি। দৌৰি দৌৰি ভাগৰি পৰি শুই পৰিল। টোপনিত লালকাল। তাৰপিছত আমাৰ মাজলৈ আহিল আমাৰ এঞ্জেলজনী। এয়া চাওকচোন, ইমান কিউট আমাৰ পৰিজনী। তাৰপিছত আমাৰ এঞ্জেলৰ কাৰণে বিশাললৈ গ'লোঁ অলপ শ্বপিং কৰিবলৈ। বিশালত বিহুৰ কাৰণে ইমান ধুনীয়াকৈ সজাইছে। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ শ্বপিং কৰি।